Hi everyone, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল লবিতাস হেপি কৰ্ণাৰলৈ। গুড মৰ্নিং। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা নতুন ৰেচিপি, ঢেকীয়া শাকৰ লগত কণী ভাজি। বহুত ল'ৰা ছোৱালীয়ে ঢেকীয়া শাক খাবলৈ নিবিচাৰে, কিন্তু যদি তাৰ লগত এটা কণী এড কৰি দিয়া যায়, ভাজিখন খাবলৈ সঁচাকৈ ভাল লগা হয় আৰু সৰু ল'ৰা ছোৱালীয়েও খাবলৈ বিচাৰে। বলক তেন্তে আমি আজি কিটচেনলৈ যাওঁ। ঢেকীয়াৰ এই কোমল অংশটো চিঙি ল'ব। পিছফালৰ এইখিনি ডাঠ হয় আৰু এইখিনি ভাজিখনত দিলে ভাল নালাগে খাই, সেইকাৰণে গোটেই ঢেকীয়াখিনিৰ এই কোমল কোমল অংশখিনি মই চিঙি লওঁ। আৰু ঢেকীয়াখিনি ভালকৈ চাই ল'ব, যিহেতু বজাৰৰ পৰা অনা ঢেকীয়া হয়, গতিকে ইয়াতে বন ঢেকীয়াও থাকিব পাৰে, যিটো খালে আমাৰ বাবে অপকাৰী, বিষাক্ত। যিবোৰ ঢেকীয়াৰ আগবোৰ এনেকুৱা পাক লগা, সেই ঢেকীয়াবোৰ খোৱাৰ বাবে উপযোগী বুলি আমাক মাহঁতে শিকাইছিল। আৰু যিবোৰ মানে এই পাকটো নাথাকে, এইটো বন ঢেকীয়া বুলি আমি এনেকৈয়ে চিনাক্ত কৰোঁ আৰু এনেকৈয়ে খাই আহিছোঁ আৰু কোনোদিনে অপকাৰ কৰা নাই। এনেকৈ মই ঢেকীয়াখিনি গোটেইখিনি চাফা কৰি ল'ম। ঢেকীয়া ভাজিৰ বাবে মেইন সামগ্ৰীবিধ হৈছে ঢেকীয়াখিনি মই পোনপ্ৰথমে ধুই লৈছোঁ। ঢেকীয়াখিনি সদায় নুকুটাকৈ ধুব, কাৰণ ঢেকীয়া অলপ বিজলুৱা ধৰণৰ, যেতিয়া পানী লাগে আৰু বেছি হয়, গতিকে ঢেকীয়াখিনি আগতীয়াকৈ ধুই ল'ব। তাৰপাছত ধুই পেলাই এনেকুৱা এটা ফুটা থকা কণ্টেইনাৰত ৰাখিব, যাতে পানীখিনি ওলাই যায়। তাৰপাছত সৰু সৰুকৈ কুটি ল'ব। মই ঢেকীয়া ইয়াত লৈছোঁ এমুঠি, কাৰণ আমি দুজন মানুহ, আমাক বেছি প্ৰয়োজন নহ'ব। আপোনালোকক যিমান লাগে সিমানখিনি ল'ব পাৰিব। তাৰপিছত লাগিব এটা মিডিয়াম চাইজৰ পিঁয়াজ, মই মিহি মিহিকৈ কুটি লৈছোঁ। অকণমান হালধি গুড়ি, অকণমান নিমখ, কেইটামান জিৰা, 2টা কেঁচা জলকীয়া আৰু এটা কণী, কেইফুটামান নহৰু। এইখিনি হ'লে আমাক হৈ যাব। লগতে মিঠাতেল লাগিব। এখন কেৰাহীত মই তেলখিনি গৰম হ'বলৈ দিম। গৰম হোৱাৰ পিছত তেলখিনিত মই কণীটো ভাঙি দিম। কণীখিনি ভালদৰে গুড়া কৰি ল'ব, যাতে ঢেকীয়া শাকৰ ভাজিখিনিৰ লগত মিহলি হৈ যায়। পেন এখনত মই কণীটো আগতীয়াকৈ ভাজি ল'ম। কণীটো ভালদৰে গুড়ি কৰি ভাজি ল'ব, যাতে ঢেকীয়া শাকত দিয়াৰ পিছত ই ভাজিখিনিৰ লগত ধুনীয়াকৈ মিলি যায়। এতিয়া কণীটো ভজা হোৱাৰ পিছত মই কণীটো এনেকৈ থৈ দিম। আৰু এতিয়া মই আন এখন কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ। তেল আপোনালোকে যিমান পৰিমাণে খাই দিব, কিছুমানে কম খায়, কিছুমানে বেছি খায়। শাকৰ ভাজিত অৱশ্যে বেছি তেল হ'লে ভাল নালাগে, আৰু বেছিকৈ তেল খোৱাটো স্বাস্থ্যৰ বাবে অপকাৰীও। মোকতো ডক্তৰে কমকৈয়ে তেল খাবলৈ দিছে, কাৰণ মোৰ ফেটি লিভাৰ হৈছে, গতিকে মই আজিকালি কমকৈয়ে তেল ইউজ কৰোঁ। এতিয়া কেৰাহীখনত তেলখিনি গৰম হৈছে। গৰম হোৱা তেলখিনিত এতিয়া মই জিৰা কেইটামান ফুটাই ল'ম। গেছৰ ফ্লেমটো মিডিয়াম ৰাখিব আৰু জিৰাকেইটা ভালকৈ ফুটিবলৈ দিব। তাৰপিছত মই কেইফুটামান নহৰু দিম।
তাৰ পাছত মই কাটি থোৱা মিডিয়াম সাইজৰ পিঁয়াজখিনি ইয়াতে দি দিম। এইখিনি ভালদৰে ৰঙচুৱা হোৱালৈকে ভাজি থাকিব। এইখিনি ভালদৰে ভজা হ'লেহে আচলতে ভাজিখনৰ নহৰু আৰু পিঁয়াজৰ ফ্লেভাৰটো আহিব। আধা ভজাকৈ আচলতে দিব নালাগে। ভাজিখিনি ভালকৈ ৰঙচুৱা হোৱালৈকে ভাজিব। পিঁয়াজখিনি আৰু জিৰা আৰু কেইফুটামান নহৰু দিছোঁ ইয়াতে। এতিয়া ইয়াতে মই 2টা কেঁচা জলকীয়া ফালি দিম। ঢেকীয়া শাক স্বাস্থ্যৰ বাবে বৰ উপকাৰী। ঢেকীয়া শাক খালে টোপনি ভাল হয় বুলিও কোৱা হয়। শাক খোৱাটো সকলো শাকেই আমাৰ বাবে উপকাৰী, কিন্তু আমাৰ সৰু ল'ৰা ছোৱালীবোৰে আচলতে ঢেকীয়া শাক খাব নিবিচাৰে। কিন্তু যদি ইয়াতে এটা কণী এড কৰি দিয়া হয় তেতিয়া ভাজিখন খাবলৈ ভাল হয়। আৰু খুৱাই যাবচোন আপোনালোকৰ ল'ৰা ছোৱালীক। পিঁয়াজখিনি এতিয়া মই ৰঙচুৱা হৈছে। এতিয়া মই ইয়াতে ঢেকীয়াখিনি এড কৰিম। ঢেকীয়াখিনি ভালদৰে লৰাই থাকিব আৰু জুইটো মিডিয়াম ফ্লেমতে ৰাখিব। এতিয়া মই ঢেকীয়াখিনি ভালদৰে লৰাই আছোঁ যাতে তলত লাগি নাযায়। ইয়াতে মই এতিয়া নিমখ সোৱাদ অনুসৰি দিম। শাকখিনি যিহেতু শাকবিলাক দিয়াৰ পাছত কিছু সময়ৰ পিছত এইখিনি কমি যাব, গতিকে নিমখটো অকণমান কম কৰি দিব। যদি কম হোৱা যেন অনুভৱ হয় আৰু পিছত এড কৰি দিব। তাৰপিছত দিছোঁ মই হালধি গুড়ি অকণমান। ভাজিখিনি ভালদৰে লৰাই থাকিব। এতিয়া মই জুইৰ ফ্লেমটো অকণমান বঢ়াই দিছোঁ আৰু মই সঘনাই এইখিনি লৰাই থাকিম। ঢেকীয়া শাকৰ গোন্ধটো ওলাই আহিছে। ভাজিখিনি এতিয়া অকণমান সময়ৰ বাবে মই ঢাকোন মাৰি দিম যাতে ভাজিখিনি সোনকালে সিজে। ভাজিখিনি 10-15 মিনিটমানৰ ভিতৰত হৈ যায়। প্ৰথম 5 মিনিটমান সময় আপোনালোকে ভালকৈ ভাজি থাকিব। পটককৈ ঢাকনখন লগাই নিদিব, তেতিয়া ভাজিখনৰ সোৱাদটো নাহে। 5 মিনিটমান ভজাৰ পিছত যেতিয়া লাহে লাহে ভাজিখিনি লেৰেলি যাব তেতিয়া আপোনালোকে ঢাকনখন লগাই দিব। এতিয়া অলপ সময়ৰ বাবে মই ঢাকনখন লগাই দিম। 2 মিনিটমানৰ পাছত মই ঢাকনিখন গুচাই যেতিয়া ভাজিখিনি চাম তেতিয়া ভাজিখিনি অলপমান পানী এৰিব। আৰু এই পানীখিনি যেতিয়ালৈকে মাৰ নাযায় তেতিয়ালৈকে ভাজি থাকিব। অকণমান অকণমান তেল বিৰিঙি উঠিছে আৰু শাকৰ পৰা ওলোৱা পানীখিনি এতিয়া লাহে লাহে নাইকিয়া হ'বলৈ ধৰিছে। আৰু এতিয়া ইয়াতে মই আগতীয়াকৈ ভাজি ৰখা কণীখিনি এড কৰি দিম। কণীখিনি ভালদৰে ভাজিখিনিৰ লগত মিহলাই দিব আৰু ভালদৰে লৰাই থাকিব। গেছৰ ফ্লেমটো মিডিয়াম ৰাখিব।
ঢেকীয়াখিনি 5 মিনিটমান ভজাৰ পিছত মই নমাই থলোঁ আৰু এতিয়া খাবলৈ ৰেডি হৈ গ'ল। ঢেকীয়া ভাজিখিনি এতিয়া গৰম গৰম ভাতৰ লগত আপোনালোকে পৰিৱেশন কৰিব পাৰে। সকলোৱে এনেকৈ বনাই চাবচোন। যদি কোনোবাই জানেতো বাৰু খাই পাইছে, কিন্তু কোনোৱে যদি খাই পোৱা নাই তেতিয়াহ'লে এনেকৈ ভাজি খাই চাবচোন আৰু নিজৰ নিজৰ ল'ৰা ছোৱালীকো খুৱাব।